ধন্যবাদ। আমি 6 নৰ্থ ইষ্ট পেঞ্চাকশিলা চেম্পিয়নশ্বিপ গুৱাহাটী সৰুসজাই ইনডোৰ ষ্টেডিয়ামত আছিলে। তাৰে ভিতৰত আমি ক'বলৈ সুখী যে 42 গ'ল আউট অফ 85 প্লেয়াৰ, 42 গ'ল, 21 চিলভাৰ আৰু 19 ব্ৰঞ্জ আনিবলৈ আমি সক্ষম হৈছোঁ। ল'ৰা ছোৱালীয়ে যথেষ্ট যেনেকুৱা মেহনত কৰিছিলে এনেকাই এটি ৰিজাল্ট দিবলৈ পাৰিছে আৰু আমি আশা কৰোঁ অহা দিনত আৰু বেষ্ট কৰিম বুলি। কেতিয়াৰ পৰা খেলটো হৈছিলে আৰু কোন কোন ৰাজ্যৰ পৰা অংশগ্ৰহণ কৰিছিলে? আপোনাৰ নৰ্থ ইষ্ট বেছি হয়, তো আমাৰ 12 পৰা 14 তাৰিখলৈকে গেমটো হৈছিলে আৰু আপোনাৰ 8খন ষ্টেট আহিছিলে। ইয়াৰে ভিতৰত আপোনাৰ আসাম পুলিচ, অৰুণাচল পুলিচ, আসাম ৰাইফল এইবিলাক পৰাও পাৰ্টিচিপেট নাছিলে। তাৰপিছত আপোনাৰ বেষ্ট টিম আসাম টিম, ফাৰ্ষ্ট ৰানাৰ আপ নাগালেণ্ড, ছেকেণ্ড ৰানাৰ আপ মণিপুৰ। কি সন্মান ল'বলৈ আপোনালোকে সক্ষম হৈছে? আমি ফাৰ্ষ্ট বেষ্ট টিম। অসমৰ বাহিৰেও আপুনি অসমৰ বাহিৰৰ পৰা বিভিন্ন সন্মান বুটলি আহিছে, আজি নাই পোৱা। যে চৰকাৰক কি জনাবা, যেনেকৈ তুমি নেশ্যনেল লেভেলত গৈছা, খেলি আহিছা হয় নাই, এতিয়া ষ্টেট লেভেলত খেলিছা, প্ৰত্যেক জেগাতে তুমি অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছা হয় নাই, যেনেকৈ হিমা দাস হওক বা লভলীনা বৰগোহাঁই হওক, এইবিলাক যেনেকৈ চৰকাৰে সহায় আগবঢ়াইছে, তোমাক কি চৰকাৰে একো সহায় দিয়া নাই নেকি? নাই, সহায়টো এনেই আমি একো পোৱা নাই আজিলৈকে না। তো এইটোৱে ক'ব বিচাৰিম, আমি চাওক ল'ৰা ছোৱালীয়ে নিজে বেষ্ট দি পিনে নিজৰ পেৰেণ্টছবিলাকে একদম ছাপোৰ্ট কৰি পিনে আজি পঠাই আছে কেলেকি ভৱিষ্যত চিন্তা কৰি পিনে ন। মই ইমানেই ক'ব বিচাৰোঁ আপোনালোকৰ হেল্পৰ জৰিয়তে যে অহা দিনবোৰক আপোনালোকে অকণমান চাওক যে যাতে ল'ৰা ছোৱালীৰ ভৱিষ্যতটো বনক। আৰু এনেকুৱা কথা নহয় যে আমাৰ ইয়াত নেশ্যনেল ইণ্টাৰনেশ্যনেল নেশ্যনেল গেম মেডেলিষ্ট হয়। চৰি, মই একটা ক'বলৈ পাহৰি গ'লোঁ যে নেশ্যনেল গেমত মেডেল পোৱাই চাকৰি পাইছে আমাৰ ক্লাবৰ পৰাই খেম কুমাৰী প্ৰধান লগতে আছে, সিও এবাৰ পাৰ্টিচিপেট কৰি পিনে গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছে। তো হয়, আমি চৰকাৰৰ পৰা এইটোৱে পাইছোঁ যে চাকৰি একটা পাইছোঁ, এইটো নেশ্যনেল গেমত, কিন্তু ইয়াৰ পৰা একো পোৱা নাই, আজিলৈকে একো পোৱা নাই। CM ছাৰে নিজেই এপইণ্ট কৰি পিনে সিহঁতক চাকৰি দিছে, কিন্তু আজিলৈকে আমি সৰু পোৱালীবিলাক সৰুৰে পৰাইতো উৎসাহ দিব লাগিব না। ডাঙৰ হৈ পিনে তো উৎসাহটো এইটো নহয় ডাইৰেক্ট এদি পায়ে ল'বই, তেতিয়া যদি ভালকৈ খেলে তেতিয়া চাকৰি হ'ব, এইটো জানা কথা। কিন্তু আজিলৈকে আমি চৰকাৰৰ পৰা একো নাই। যদি আমাক চৰকাৰে গাড়ী ভাড়াও হ'লেও দিলেহেঁতেন তো বহুত ভাল হ'লেহেঁতেন, যাতে কি পেৰেণ্টছৰ অকণমান বাজেটটো কম হ'লেহেঁতেন, চবক অকণমান হেল্প হ'লেতো বহুত ভাল হ'লেহেঁতেন। যাতে চাওক আমি যেনেকৈ যাওঁ তাত খোৱা মেলাও আমি চাবলগীয়া হয়, থকা মেলাও অকণমান চাবলগীয়া, যাতে চৰকাৰে অকণমান চকু দিয়ে আৰু অকণমান চাই দিলে বহুত ভাল হ'লে। যথেষ্ট ছাত্ৰ ইমান ছাত্ৰতে আপুনি ক'ত শিক্ষা দিয়ে? মই শিক্ষা দিওঁ আপোনাৰ বৰমূৰীয়া আৰু আপোনাৰ খানামুখ। এনে কিবা ষ্টেডিয়াম টাইপৰ আছেনে? নাই, এনেকুৱা নাই। আমি নিজে টকোপতাৰ দেউতাই হেল্প কৰি পিনে টকোপতাৰ ঘৰ বনাই দিছিল, এইটোৱে। তাৰে ভিতৰত এতিয়াতো বৰষুণৰ বতৰত আমি প্ৰেক্টিছো কৰিব নোৱাৰোঁ, আৰু বৰমূৰীয়াত এইটো নাই। কি জনাব চৰকাৰক? এইটোৱে আবেদন জনাম যে আমি DSO ছাৰকো লেটাৰ দিয়া আছে, তো আপোনালোকে অকণমান ভালকৈ এইটো পাছ কৰাই দিয়ক, যাতে ষ্টেডিয়াম একটা হওক আৰু ল'ৰা ছোৱালীৰ ফিউচাৰ কাৰণে হওক। আৰু এইটো ষ্টেডিয়াম ক'লে অকল আমাৰ কাৰণে নহয়, জুনিয়ৰ আহা যোন পূৰ্ণ কি কয় এইটো সৰু ল'ৰা ছোৱালী যিমান আহি আছে, গাঁৱৰ ল'ৰা ছোৱালী হওক যি হওক, চবৰ কাৰণে হ'ব। সেইকাৰণে পুলিচ হেল্প কৰক, যাতে চবৰ কাৰণে ভাল হ'ব। হয়, আজি আমি ইয়াত দেখিছোঁ, আমি বৰ্তমান চিলাপথাৰ প্লেটফৰ্মত আছোঁ। আমি ইতিমধ্যে দেখিছোঁ যে 6th নৰ্থ ইষ্ট পেঞ্চাকশিলাৰ চেম্পিয়নশ্বিপত আমাৰ ধেমাজি জিলাৰ টিম তেওঁলোকে পাৰ্টিচিপেট কৰি প্ৰথম পুৰস্কাৰ মানে ল'বলৈ সক্ষম হৈছে। ইয়াত আমাৰ এই চিলাপথাৰ অঞ্চলৰ যিসকল ভাইটি ভণ্টিসকল আছে, যিসকলে পেঞ্চাকশিলাটোত তেওঁলোকে ভাল প্ৰদৰ্শন দেখুৱাই ইয়াত আজি আহিছে, আৰু আমি গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ, আৰু আমি আশা কৰিছোঁ যে অনাগত দিনবোৰত তেখেতসকলে এনেধৰণৰ ফলাফল লৈ আহিবলৈ সক্ষম হ'ব আৰু আমাৰ ধেমাজি জিলাৰ লগতে চিলাপথাৰ অঞ্চললৈ গৌৰৱ কৰি আনিব। আচলতে বহু ল'ৰা ছোৱালীক তেওঁ শিক্ষাদান দি আছে, কিন্তু য'ত তেওঁ শিক্ষাদান দি আছে সেইখন ঘৰ অত্যন্ত জৰাজীৰ্ণ, চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা নোপোৱা তেওঁৰ অভিযোগ আছে। এই সম্পৰ্কত আপুনি অসম চৰকাৰক কি আহ্বান জনাব? হয়, আমি ইতিমধ্যে এই জেগাখন ঠাইখনলৈ গৈছিলোঁ, আমি তাত চালোঁ যে হয় সঁচাকৈ এটা জৰাজীৰ্ণ পৰিৱেশত তেখেতসকলে শিক্ষা প্ৰদান কৰি আছে। গোটেই যি অঞ্চলৰ এই চিলাপথাৰ অঞ্চলৰ যিসকল সৰু আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী, তেওঁলোকে এটা উজ্জ্বল ভৱিষ্যত গঢ়াৰ পৰিকল্পনা লৈ তালৈ আহে। আমাৰ ওম চেত্ৰীয়ে নিজৰ প্ৰচেষ্টাত তাত এটা মানে অনুষ্ঠান এটা গঢ় দি তাত তেওঁলোকক শিক্ষা প্ৰদান কৰি আহিছে। আমি ইতিমধ্যে চৰকাৰক দাবীও জনাইছোঁ, আমাৰ যিহেতু আমাৰ গোৰ্খাসকলৰ এটা ডেভেলপমেণ্ট কাউন্সিল আছে, গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল, তেখেতসকলক আমি ইতিমধ্যে আহ্বানো জনাইছিলোঁ, তেখেতসকলক আমি পত্ৰ দিলোঁ, আৰু তেখেতসকলে এমাহ বা দুমাহৰ ভিতৰত তেওঁলোকে এই চাল তাত যে পানী পৰি আছে সেই মানে মেৰামতি কৰি দিয়াৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰাৰ তেওঁলোকে আশ্বাস প্ৰদান কৰিছে। আৰু আমি
হ'লেও আমি সাংসদ মহোদয় আমাৰ বিধায়ক মহোদয় আছে তেওঁলোককো আমি দাবী জনাম যে তেওঁলোকে ইমান এটা ভাল ফলাফল বাৰে প্ৰতি কঢ়িয়াই আনি আছে ইয়াত চিলাপথাৰলৈ সেইবাবে তেওঁলোকক এটা উচিত মানে ঠাই এখন প্ৰদান কৰক আৰু তেওঁলোকৰ যি খেলা ধূলাৰ বাবে যি এটা উচিত যদি ঠাই তেওঁলোকে প্ৰদান কৰে আমি ভাবোঁ তেওঁলোকে ইয়াতকৈ আৰু ভাল মানে ফলাফল আনিবলৈ সক্ষম হ'ব। আজি পেংকত গাৰ্জেন হিচাপে কি ক'ব? হয়, প্ৰথমে মই ওমচন্দ্ৰ চেত্ৰীৰ লগতে সকলো টিমক মই অভিনন্দন জনাইছোঁ। আৰু আমাৰ মানে অসুবিধা কি ল'ৰা ছোৱালী শিকিবলৈ অনুশীলন কৰিবলৈ আমাৰ এটা ঘৰ নাই আৰু আমি খুব মানে পিছপৰা শ্ৰেণীৰ মানুহ। আমাৰ একো সাহাৰ্য মানে অৰ্থ সাহাৰ্য আমাক লাগে। আচলতে হয়, আমি সকলো ফালৰ পৰাই মানে নিষ্পেষিত হৈ আছোঁ। আমাৰ ঘৰুৱা তথা ওচৰতে থকা আমাৰ বিধায়ক মহোদয়, সাংসদ মহোদয় আজিলৈকে মানে একো এটা মানে হেল্প কৰা নাই। মই অনুৰোধ জনাইছোঁ অসম চৰকাৰ তথা খেল বিভাগৰ বিভাগীয় মন্ত্ৰীক আমাক মানে সহায় কৰিব লাগে।